হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আকৌ আপোনালোকক স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। বলক আজি লক্ষী পূজা উপলক্ষে আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, পিছত যদি চাই ভাল লাগে চবে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একদম মেইন নাপাহৰিব। বলক চাই থাকক। আৰু আপোনালোকক মই কৈছিলোঁ আজি লক্ষী পূজা হয় আমাৰ। চ' আজি আমাৰ ঘৰ মানে সজোৱা হৈছে, কেনেকৈ ধৰণৰ কি ধৰণৰ সজোৱা হৈছে আপোনালোকক দেখাই আছোঁ। আৰু মাহঁতে পূজা কৰি আছে, কেনেকৈ পূজা কৰি আছে মাহঁতে দেখাই আছোঁ। বলক এয়া দেখিব পাৰিছে আপোনালোকে, বায়ে এতিয়া আলপনা আঁকি আছে। মানে আলপনা মানে আমাৰ মানে বেংগলী ভাষাত আলপনা আঁকা বুলি কয় এইটো। তো সেয়া আঁকি আছে, আপোনালোকক ভালকৈ দেখাম, বলক চাই থাকক। আৰু বাহিৰত বৰষুণো দি আছে। ডেক'ৰেশ্যন কৰিলোঁ, ইমানটোৱে পাৰিছোঁ, লাইটিং আৰু ডেক'ৰেশ্যনবোৰ কৰিলে। এতিয়া আপোনাক দেখাই আছোঁ, বলক। লক্ষী পূজা বুলি লক্ষী পূজা উপলক্ষে চাকি এগছ জ্বলাইছোঁ ময়ো। আপোনালোককো আশীৰ্বাদ কৰিব মোক, আৰু আপোনালোকৰ কাৰণেও মই আশীৰ্বাদ কৰিছোঁ। ভিডিঅ'টো যোনে যোনে চাই আছে লাইক এটা কৰি দিব প্লিজ, শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব প্লিজ। একদম বৰষুণ দি বৰপাত কৰি দিছে পূজা। কেনেকৈ পাতিম, মানুহ আহিব কেনেকৈ ইমান বৰষুণত। এই বৰষুণটো কমাই দিয়ে আৰু লাগে বৰষুণ। দেখিব পাৰি আমাৰ লক্ষী পূজাৰ আয়োজন কৰা হৈছে। ইয়াতে কৰিছে হৈ আছে মানে হৈয়ে গ'ল কিমান ফুল প্ৰসাদ আছে। আপোনালোকে চবেই পাৰিলে আহিব। দেৱালী বুলি আজি ফটকা ফুটাই দিলোঁ। দেৱালী অহাই নাই, এতিয়া লক্ষী পূজাতে আমি ফটকা ফুটাই দিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই অলপ ভাল লাগিছে চবৰ লগত শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। সেইটোৱে লাগে মোক। লাইক কৰিলে মানে এটা মটিভেশ্যন পোৱা যায়, মানে ভিডিঅ'টো বনোৱা মটিভেশ্যন এটা পোৱা যায়। চ' সেইকাৰণে লাইক এটা জৰুৰ কৰি দিব। এণ্ড বাই বাই, টিল এণ্ড টাটা, লাভ ইউ অল গাইজ। আৰু বেলেগ এটা ভিডিঅ'ত বা অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বলক বাই বাই।